এছাম ষ্টাডি পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। ডিচি অফিচ কাছাৰৰ অন্তৰ্গত 15টা RCC ট্ৰেইন পাৰ্চনেল আৰু DEU ভেকেঞ্চি হৈছে। ডেপুটি কমিশনাৰ কাছাৰৰ অন্তৰ্গত 2টা এমপ্লয়মেণ্ট নটিফিকেশ্যন জাৰি কৰা হৈছে, য'ত 15 জন RCC ট্ৰেইন পাৰ্চন অৰ্থাৎ মণ্ডল কোৰ্চ পঢ়া ছাত্ৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ খালী হৈছে সম্পূৰ্ণ টেম্পৰাৰী বেচিছত মিছন বসুন্ধৰাৰ অন্তৰ্গত। এই পদসমূহৰ ডিটেইলছসমূহ হৈছে এনেধৰণৰ: ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদৰ সংখ্যা আছে 10টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ উইথ 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব, MS অফিচত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। যিসকলে আগতে গভৰ্ণমেণ্ট এষ্টাব্লিছমেণ্টত যেনেকে চাৰ্কল অফিচ হওক, DC অফিচ বা NRCৰ সময়ত বা ইলেকশ্যন ডিউটিত ইংলিছ আৰু বেংগলী টাইপিঙত এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বয়সৰ লিমিট দিয়া হৈছে 1 জানুৱাৰী 2021 21 বছৰ কমপ্লিট হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব। দৰমহা দিয়া হৈছে 13,048 টকা পাৰ মান্থ। এইটো ফিক্সড পে হ'ব 13,048 পাৰ মান্থ। RCC ট্ৰেইন পাৰ্চনেল অৰ্থাৎ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং, এইটো অৰ্থাৎ যিটো মণ্ডল কোৰ্চ থাকে সেই মণ্ডল কোৰ্চটো পাছ কৰা হ'ব লাগিব। ইয়াৰ পদৰ সংখ্যা আছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে মিনিমাম HSLC আৰু কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং পাছ কৰিব লাগিব গভৰ্ণমেণ্ট, আৰু লগতে অসমৰ বাসিন্দা হ'ব লাগিব। এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 38 বছৰ। আৰু বাকী যিখিনি কোটা থাকিব, কোটাৰ কেটেগৰীৰ কাৰণে 5 বছৰ, SC STৰ কাৰণে ৰিলেক্সেশ্যন থাকিব আৰু OBC MOBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। দৰমহা হৈছে 13,048 টকা পাৰ মান্থ। এতিয়া আহোঁ আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ হ'লে 3 নৱেম্বৰ 2021 5 বজাৰ ভিতৰত ৰেজিষ্টাৰ্ড কানুংগো ব্ৰাঞ্চ ডেপুটি কমিশনাৰ কাছাৰ শিলচৰৰ জমা কৰিব লাগিব। তো এই ডকুমেণ্টছখিনি হ'ব আপোনাৰ ডকুমেণ্টছখিনি মই দেখাই আছোঁ আপোনালোকক। ডকুমেণ্টছ এক্সট্ৰাকৈ দিয়া যোৱা নাই, ইয়াতে লিখিছে যে The candidate must apply in standard form. Standard form এটা আবেদন কৰিব লাগিব। An application should address, আৰু এপ্লিকেশ্যনখন এড্ৰেছ কৰিব লাগিব that ডেপুটি কমিশনাৰ কাছাৰ শিলচৰৰ নামত এড্ৰেছ কৰিব লাগিব। আৰু along with copies of all testimonials, 3 copies of recent passport size photograph with self attestation in an envelope size of 25 cm into 11 cm, অৰ্থাৎ 3 কপি ফটো দিব লাগিব। লগতে যিখিনি আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে গোটেইখিনি লগত গাঁঠি দিব লাগিব, সেলফ এটেষ্টেড থাকিব লাগিব। আৰু যিটো ডাঙৰ খাম থাকে সেই খামটোৰ ভিতৰত এটা সৰু খাম ভৰাই দিব 25 cm into 11 cm চাইজৰ, আৰু তাতে এটা ৰেভিনিউ টিকেট লগাই দিব। ইণ্টাৰভিউ ঠাই হৈছে ডেপুটি কমিশনাৰ অফিচ কাছাৰ শিলচৰ, আৰু ইণ্টাৰভিউ তাৰিখ হৈছে 9 নৱেম্বৰ 2021 10টা AM পৰা। এইটো হৈছে RCC ট্ৰেইনিঙৰ ডেট, ইণ্টাৰভিউ ডেট 9 নৱেম্বৰ। আৰু আমি চাওঁ এইবাৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ ডেটটো কিমান দি আছে আমি চাই লওঁ।
ডাটা এন্ট্ৰি অপাৰেটৰৰ যিখিনি পঠোৱা চিষ্টেম সেইখিনি একেই হ'ব। ষ্টেণ্ডাৰ্ড ফৰ্মত পঠাব লাগিব, ডেপুটি কমিশ্যনাৰ কাছাৰ শিলচৰ RKG ব্ৰাঞ্চত পঠাব লাগিব। বাকীখিনি একেই হ'ব। আৰু আপোনাৰ তাৰিখটো দিয়া হৈছে 9 নৱেম্বৰ 2021 10টা বজাৰ পৰা, টাইমটো একেই। আপোনালোকে আবেদন কৰিব হ'লে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো এই লিংকটোৰ পৰা ইয়াতে ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব। ইয়াতে ক্লিক কৰি মই এডভাৰটাইজমেণ্টৰ ডিটেইলছৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে ডিটেইলছখিনি ভালদৰে চাই ল'ব। আৰু যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মখন আমাৰ ৱেবছাইটৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় নেক্সট আপলোড দিয়া ভিডিঅ'টো পাবৰ কাৰণে।